শ্ৰদ্ধাভাজন ৰাইজ, ধুমুহা গতিত কোভিড-19ৰ দ্বিতীয় ঢৌৱে জটিল ৰূপ ধাৰণ কৰি এতিয়া সৰ্বত্ৰতেই সৃষ্টি কৰিছে এক আতংকময় পৰিস্থিতিৰ। চিকিৎসাধীন হৈও মৃত্যু যন্ত্ৰণাত চিৎকাৰ কৰি থকা ৰোগীৰ ভয়াৱহ দৃশ্যই এটা কথাই প্ৰতীয়মান কৰিছে, ঘাতক ৰূপী কোভিড-19 কিমান ভয়ংকৰ হ'ব পাৰে, কিদৰে কাঢ়ি নিব পাৰে জীৱনৰ অন্তিম উশাহ। আহক আমি আটাইয়ে নিজক, পৰিয়ালবৰ্গক আৰু সমাজখনক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত চৰকাৰী নীতি নিয়ম মানি কোভিডক প্ৰতিহত কৰোঁ। শেষবাৰ মনত ৰাখিব, মাস্ক আপোনাৰ সুৰক্ষাৰ বিশ্বাসী বন্ধু। নিজক বীজাণুমুক্ত কৰি ৰাখিবলৈ চেনিটাইজাৰৰ ব্যৱহাৰ অপৰিহাৰ্য। ৰাজহুৱা স্থান, হাট বজাৰৰ পৰা আঁতৰত থকা মানে আপুনি বিপদমুক্ত। প্রগতির জয়গান, আখার সাকিতি জলে ধিমি থামা। নৰিয়া পাতিত শুই আছে পৃথিৱী, চৌদিশে মাথো হাহাকাৰ। কলকারখানার ঘোরা নাই চকৰি, স্থবিৰ বাণিজ্য অৰ্থনীতি। শ্ৰমিকৰ পেটত পানী গামোচা, কৃষক দুৰ্ভগীয়াৰ কৰুণ গাথা। জীবন জীৱিকাৰ হেৰালে যেবাৰ, শূন্য প্ৰহৰ সকলো অসাৰ। নৰিয়া পাতিত শুই আছে পৃথিৱী, চৌদিশে মাথো হাহাকাৰ। বিজয়ী হ'ব নোৱাৰিলে কৰোণাৰ শক্তিয়ে ঠাই ল'ব। আজি প্ৰাণৰ ভাষাৰে যুঁজাৰু সৈনিক যত কৰোণাৰে। নৰিয়া পাতিত শুই আছে পৃথিৱী, চৌদিশে মাথো হাহাকাৰ। ভাইৰাছ কৰোণাই প্ৰাণ কাঢ়ি আছে, দুপৰতে দেখো এন্ধাৰ। নৰিয়া পাতিত শুই আছে পৃথিৱী, চৌদিশে মাথো হাহাকাৰ। চৌদিশে মাথো হাহাকাৰ, চৌদিশে মাথো হাহাকাৰ, চৌদিশে মাথো হাহাকাৰ। জনসজাগতা আৰু সুৰক্ষাৰ উদ্দেশ্যে বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ প্ৰচাৰ কোষৰ দ্বাৰা প্ৰচাৰিত